কুশুনি মৰে নাম কোন ধৰে কোননো বিধাতা চলে নাহি তপব্ৰত কলিৰ যুগত নামেহে পৰম বেদৰ সাৰক নধৰ নামক শাস্ত্ৰ নুবুজ যাতই আছে বুদ্ধি ধৰিয়া সুধিও সংসাৰ ব্যাধিৰ ভনিল শংকৰে বাবুহঁত অষ্টাদশ অধ্যায় পদ নাম মহিমা আগবাঢ়িছে। নিগদতে শোক শুনা কৃষ্ণৰ চৰিত্ৰ নামৰ মহিমাই আৰু মহাবিপৰীত ধন্য ৰাজা কৃষ্ণৰ ঠাট মিলস্যাদ যমৰ দূতৰ আৰু শুনি সংবাদ সমাজক পাতিয়া সন্ত ৰাজা যম মহাপৰিষদে বসি বিপুল বিক্ৰম ধৰিয়া সন্ত বিষ্ণু দত্ত যমদণ্ড সমস্তে পেটৰ প্ৰভু প্ৰভাৱ চন্দ চামৰে দুই পাশে ঢোলে শ্বেত্ৰ ছত্ৰ লিখে চিত্ৰ গুপুতে ততপঞ্জী ঋষি পৰিষদ গণে আচত হৰি নতৈ ভাতৰ